নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলো ভালেই আছে। 2019 চনৰ 7 জুলাই তাৰিখে সমগ্ৰ ভাৰতৰ লগতে অসমতো CTET পৰীক্ষা অনুষ্ঠিত হ'ব। এই CTET পৰীক্ষাত ভাষা 1 বা ভাষা 2 হিচাপে অসমৰ পৰা যিসকল প্ৰাৰ্থীয়ে অসমীয়া ভাষাটো নিৰ্বাচন কৰিছে সেইসকলৰ কাৰণে এই ভিডিঅ'টো চোৱাটো অত্যন্ত প্ৰয়োজনীয় বুলি ভাবোঁ, কাৰণ ইয়াত আমি আলোচনা কৰিম ভাষা 1 হিচাপে বা ভাষা 2 হিচাপে যদি কোনোবাই অসমীয়া লৈছে তেওঁলোকে কি কিতাপ পঢ়া উচিত আৰু কেনেধৰণে পঢ়া উচিত। কাৰণ আমি ধৰক CTETৰ মূল অংশটোৰ কাৰণে মানে ধৰক CDP মানে চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি ধৰক আৰু তাৰপিছতে EVS বা অংক মানে মেথছ ধৰক বা ছ'চিয়েল ছায়েন্স এইবিলাক সম্পৰ্কে আমি মূল কিতাপবিলাকত পাইছোঁ, কিন্তু অসমীয়াৰ প্ৰশ্নখিনি আমি সমাধান কৰি থোৱা পোৱা নাই। পেপাৰ 1ৰ কাৰণে যিটো ধৰক LPৰ কাৰণে হয় আৰু পেপাৰ 2 যিটো UPৰ কাৰণে হয় মানে 6ৰ পৰা 8লৈকে হয় কাৰণে শিক্ষকতা কৰিবৰ কাৰণে হয়। এই পেপাৰ দুটাৰ কাৰণে কি পঢ়িম আমাক সেইলৈ মানে পেপাৰ 1 আৰু পেপাৰ 2ত কি পঢ়িম এইলৈ সমস্যাৰ সৃষ্টি হৈ আছে। এইবিলাক ক্ষেত্ৰত আমি ধৰক বহুত ধৰণে চেষ্টা কৰিছে বা কিছুমানে ধৰক কিতাপো সৃষ্টি কৰি বজাৰত উলিয়াই দিছে। এই কিতাপবিলাকে ধৰক কেনেধৰণে আপোনালোকক সহায় কৰিছে নাজানো, কিন্তু কিছুমান কিতাপে বোলে একেবাৰে সহায় কৰা নাই বুলি বহুতে কমেণ্ট কৰিছে আৰু কিছুমান কিতাপ মই দেখিছোঁ এই কিতাপবিলাকে হয়তো আপোনালোকক সহায় কৰা নাই। খুব 2-3খনেই ওলাইছে। যদি আপোনালোকে যদি কেতিয়াবা এনেকুৱা কিতাপ কিনে তেতিয়াহ'লে আপোনালোকে বস্তুটো ভালদৰে চাই ল'ব, আপোনালোকক মানে আপোনালোকৰ চিলেবাছ মতে গঠন কৰা হৈছে নাই আৰু আপোনালোকক সহায় কৰিব নাই। ঠিক আছে। আৰু তাৰ লগত ধৰক মোকো বহুতে অনুৰোধ কৰিছিলে যে ছাৰ আপুনি এনেকুৱা কিবা এটা বনাই দিয়ক যিটোৰ যোগেদি আমি CTET পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাব পাৰোঁ, মানে ধৰক অসমীয়া ভাষাখিনিৰ কাৰণে ধৰক পেপাৰ 1 বা পেপাৰ 2ৰ কাৰণে। তাৰ কাৰণে ধৰক মই বহুতৰ কথাবিলাকৰ প্ৰতি সহায় জনাই পেলাই একটা ধৰক PDF ফাইল আকাৰে সৃষ্টি কৰিছোঁ। তাত মই কোনো নিজৰ ধৰক কি আহিব কি নাহিব এনেকুৱা মই দিয়া নাই, যিটো মূল চিলেবাছখন আছে তাৰ ওপৰত ভিত্তি কৰি মানে আগতে হৈ যোৱা CTET পৰীক্ষাৰ কেইখনমান পেপাৰৰ একেলগে সংগ্ৰহ কৰিলোঁ, তাৰ অফিচিয়েল আনচাৰ কিখিনিও সংগ্ৰহ কৰিলোঁ। এই বস্তুটোৱে মই PDF ফাইলটোত আপোনালোকক দেখাইছোঁ। এই বস্তুটো আপোনালোকে ল'ব পাৰিব ধৰক CTET পৰীক্ষাৰ কাৰণে প্ৰস্তুতি কৰিবৰ কাৰণে। আৰু ইয়াত কি আছে কেনেধৰণে আছে এই বস্তুটো আপোনালোকক মই ইয়াত দেখাই দিছোঁ আৰু আপোনালোকক কেনেধৰণে আপোনালোকক CTET পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলোৱাত সহায় কৰিব এই সম্পৰ্কে মই দেখাম। ইয়াত ধৰক এইটো টাৰ্গেট CTET 2019 ভাষা 1 ভাষা 2ৰ কাৰণে আগতে হৈ যোৱা CTET পৰীক্ষাৰ পেপাৰ 1 আৰু পেপাৰ 2ৰ কেইখনমান অসমীয়া প্ৰশ্ন কাকতৰ প্ৰশ্ন আৰু উত্তৰসমূহ CBSEৰ প্ৰমাণিত আনচাৰ কি। মানে মই উত্তৰখিনি মই নিজে দিয়া উত্তৰ নহয়, যিবিলাক CBSE আগতে প্ৰদান কৰিছে এইখিনি ইয়াত মোৰ নামটো লিখা আছে, সীমান্ত গোস্বামীৰ দ্বাৰা সম্পাদিত। ঠিকে আছে। এই ফাইলটো আপোনালোকে কেনেদৰে কিনিব পাৰিব বা ধৰক ল'ব পাৰিব এই সম্পৰ্কেও মই এই ভিডিঅ'টোৰ শেষলৈ আপোনালোকক কৈ আছোঁ। ইয়াত ধৰক এটা হেৰি দিছোঁ মানে এইটো কপিৰাইটৰ চিম্বল, পাব্লিছাৰ অল ৰাইট ৰিজাৰ্ভ বাই দ্য অথাৰ। ইয়াত মই এটা ধৰক অকণমান লিখি দিছোঁ আৰু মোৰ নিজৰ সম্পৰ্কে ফাইলটোৰ সম্পৰ্কে। নমস্কাৰ বন্ধুসকল, আপোনালোক সকলো CTET পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হওক আৰু এজন প্ৰকৃত শিক্ষক হৈ নৱপ্ৰজন্মক সঠিক দিশেৰে আগুৱাই নিয়ক। আপোনালোক সকলোৰে উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিলোঁ। জয় হিন্দ, জয় আই অসম। শেষত মোৰ নাম সীমান্ত গোস্বামী। আহক ইয়াত আমি কেনেধৰণে প্ৰশ্নবিলাক পাম। ধৰক পেপাৰ 1 আৰু পেপাৰ 2 দুয়োটাৰ ক্ষেত্ৰতে আমি প্ৰশ্নখিনি পাম আৰু তাৰ লগতে ধৰক লেংগুৱেজ 1 বা লেংগুৱেজ 2 মানে ভাষা 1 বা ভাষা 2 হিচাপে চিলেক্ট কৰিছে তেওঁলোকক এই ফাইলটোৱে মানে এই PDF ফাইলটোৱে কেনেদৰে সহায় কৰিব আৰু এই ফাইলটো আপোনালোকে কেনেদৰে পাব এই সম্পৰ্কে আলোচনা কৰিম। চাওক এই টাৰ্গেট CTET 2019 পেপাৰ 1 2013 চনৰ জুলাই মাহত হোৱা CTET পৰীক্ষাৰ প্ৰশ্ন আৰু উত্তৰসমূহ CBSEৰ প্ৰমাণিত আনচাৰ কি হয়। চাওক তাৰপিছত আপোনালোকে প্ৰশ্নখন পাব, সম্পূৰ্ণ প্ৰশ্নখনেই পাব অসমীয়াত। আৰু তাক আপোনালোকে প্ৰথম যদি এই ফাইলটো লয় তেতিয়াহ'লে আপোনালোকে এই ফাইলটো PDFৰ পৰা প্ৰিণ্ট কৰি ল'ব। মোবাইলত যেতিয়া আপোনালোকে পাব তাত প্ৰিণ্টাৰত লগালে প্ৰিণ্ট কৰিব পাৰিব। আৰু এই প্ৰিণ্টখিনিক আপোনালোকে যেতিয়া ল'ব প্ৰথমে আপোনালোকে উত্তৰখিনি নাচাব, কিন্তু তাত ধৰক মোৰ এতিয়া কিছুমান হেৰি দিয়া থাকিব, মোৰ ৱাটাৰমাৰ্ক হৈ মোৰ নামটো আহি থাকিব তলত মাজে মাজে। আৰু ধৰক এই ফাইলটো যেতিয়া আপোনালোকে প্ৰিণ্ট কৰি উলিয়াই ল'ব, এই প্ৰিণ্ট ফাইলখিনি আপোনালোকে পঢ়ি পেলাই প্ৰশ্নখিনি সমাধান কৰিবলৈ যত্ন কৰিব, কাৰণ লেংগুৱেজ 1 2ৰ চব প্ৰশ্ন দিয়া আছে। আৰু ধৰক এইখিনি প্ৰশ্ন আমি 2013 চনখনেই দেখাই গৈ আছিলোঁ।
এই 13 চনৰ ধৰক 117 118 119 120 লৈকে এইটো যেটো ল্যাঙ্গুৱেজ 1 হিচাপে ল'ব যিসকলে পেপাৰ 1 ৰ কথা কৈ আছো তেওঁলোকে এই প্ৰশ্নখিনি ধৰক 2013 চনৰ হৈ যোৱা প্ৰশ্নখনৰ এইখিনি আপোনালোকে কৰিব প্ৰথম কৰি পেলাই আপোনালোকে কেনেকৈ উত্তৰ পাব মই এটো কম তাৰ পাছত আকৌ পৰীক্ষাৰ্থীয়ে নিম্নলিখিত ভাগৰ প্ৰশ্নবোৰৰ উত্তৰ তেতিয়াহে কৰিব যদি তেওঁলোকে ভাষাটোৰ বিকল্প অসমীয়া লৈছে মানে এই এতিয়া পিছৰ অংশটো মানে ধৰক ল্যাঙ্গুৱেজ টুৰ প্ৰশ্নখিনি আপোনালোকে কেনেকৈ পাব এটো মই দেখাই দিছো আৰু এই ফাইলটো আপোনালোকৰ মুঠ 175 খিলা পেজ আছে 175 খিলা পেজত যিমানখিনি আপোনালোকৰ আগতে হৈ যোৱা CTET পৰীক্ষাৰ প্ৰশ্ন আছে গোটেইখিনি নহয় প্ৰায়খিনিয়ে পাব আৰু চাওক এখিনি আপোনালোকে ল্যাঙ্গুৱেজ টুৰ খিনি পাই গৈ আছে আৰু তাৰ পাছতে আপোনালোকে পেপাৰ 1 ৰ কিন্তু দেই এটা ধৰক ৰাফ পেজ দিয়ে এটো ৰাফ পেজটো দি থৈ আছে মানে স্পেস ফৰ ৰাফ ৰক এনেকৈ দিয়ে CTETত মানে কাটকুট কৰি আপোনালোকে লিখিব পাৰিব আৰু তাৰ ধৰক কিছুমান এইবিলাক নীতি দিয়ে এইবিলাক আপোনালোকে PDF ফাইলটোৰ পৰা পঢ়ি ল'ব মই ইয়াত এডিট নকৰো কাৰণ ভিডিও বহুত দীঘলীয়া হ'ব এইখিনি আপোনালোকৰ আনসাৰ কি এইখিনি হল অফিচিয়েল আনসাৰ কি কিন্তু এই উত্তৰখিনি যিখিনি প্ৰশ্ন কৰিলে তাৰ এই উত্তৰখিনি আপোনালোকে ইয়াত পালে ঠিক তেনেদৰে আমি সেই বাৰতে হৈ যোৱা পেপাৰ 2 ৰ প্ৰশ্নখিনিও ইয়াত পাম টাৰ্গেট CTET 2019 পেপাৰ 2 2013 চনৰ জুলাই মাহত অনুষ্ঠিত হোৱা CTET পৰীক্ষাৰ প্ৰশ্ন আৰু উত্তৰসমূহ CBSE প্ৰমাণিত আনসাৰ কি হয় এটোটো একেটা কথাই লিখি থোৱা আছে আৰু এটো পেপাৰ 2 মানে ইউপিৰ কাৰণে যিসকলে দিব তেওঁলোকৰ সহায়ক হ'ব আৰু এখন পেপাৰ নাই ইয়াত বহুত পেপাৰ আছে মই সব পেপাৰটো দেখাই নদিম এটা পেপাৰ 2 ৰ যদি ল্যাঙ্গুৱেজ 1 লৈছে তেতিয়াহলে তেওঁলোকে এই প্ৰথম প্ৰশ্নখিনি 91 নম্বৰৰ পৰা থাকে 91 নম্বৰৰ পৰা থাকে নিশ্চয় এবাৰ তেনেদৰে থাকিব কাৰণ এই বস্তুটো তেওঁলোকে কোনো সলনি কৰা দিয়া নাই 120 লৈকে থাকিব তাৰ পাছতে আপোনালোকৰ ধৰক পৰীক্ষাৰ্থীসকলে নিম্নত ভাগৰ উত্তৰসমূহ তেতিয়াহে কৰিব যদি তেওঁলোকে ল্যাঙ্গুৱেজ টুৰ বিকল্প অসমীয়া লৈছে মানে ধৰক ল্যাঙ্গুৱেজ টুৰ যদি বিকল্প অসমীয়া লৈছে তেতিয়া হলে ইউপিৰ কাৰণে কৈছো তেওঁলোকে এই প্ৰশ্নখিনি কৰিব আৰু মই আপোনালোকক অনুৰোধ কৰো যদি আপোনালোকে এলপিৰ কাৰণে হক বা ইউপিৰ কাৰণে হক এই তাৰ আনসাৰ কিখিনি এলপিৰ কাৰণে হক বা ইউপিৰ কাৰণে হক আপোনালোকে সকলোখিনি প্ৰশ্ন সমাধান কৰক কাৰণ অসমীয়াৰ আমি এই সম্পৰ্কে বহুত কিতাপ ভাল কিতাপ পোৱা নাযায় আৰু কোনোবাই যদি বনাইছে ধৰক তেওঁলোকে কিমান ধৰণে সহায় কৰিব এটো আপোনালোকে নিজে বিবেচনা কৰি ল'ব প্ৰথম যিবিলাক কিতাপ বজাৰত ওলাইছে অসমীয়াৰ কাৰণে ধৰক আপোনালোকে নিজেই চালে বুজি পাব আৰু সেই হিচাপে আপোনালোকে কিতাপখন কিনিব আৰু এই ফাইলটো কেনেদৰে আপোনালোকক সহায় কৰিব এটো মই আপোনালোকক দেখাই দিছো ধৰক এটা কেচিৰ এখন প্ৰশ্ন এখনো আমি এনেকৈ কৰিছো আৰু ধৰক এতিয়া যেটো 2018 চনৰ 9 ডিসেম্বৰ CTET পৰীক্ষা হৈ গল এইবিলাক মই সব দেখাই নাযাও বস্তুটো একেটাই এইবিলাক ধৰক আহিব এতিয়া 2018 চনৰ 9 ডিসেম্বৰ যেটো CTET পৰীক্ষা হৈছিল একেবাৰে শেহতীয়া সেই প্ৰশ্ন দুখন মই ইয়াত সংযোগ কৰিছো ইয়াত দুখন প্ৰশ্ন মানে এলপিখন সংযোগ কৰিছো এলপি ধৰক এলপিখনটো সকলোৰ কাৰণে একেই হয় আৰু ইউপিৰ কাৰণে যিখন সোশিয়েল সায়েন্সৰ অনুষ্ঠিত হৈছিল এটো সংযোগ কৰিছো কাৰণ মই সায়েন্সৰ লগতটো মই নিজেও নাজানো আৰু ধৰক এই সম্পৰ্কে যেটুকে সচেতন নহয় এটো কাৰণে এই সম্পৰ্কে মই সংযোগ কৰা ইয়াত নাই আৰু মানে সায়েন্সৰ বিষয়ে এই নাজানো ইমান আৰু এই প্ৰশ্ন কাগজখন মই পোৱা নাই কাৰণ মোৰ বন্ধুৰ পৰা বিচাৰনা সম্ভৱ হোৱা নাই এটো কোনটো দিছো 2014 চনৰ পাইছে কাৰণ এটো বহুত প্ৰশ্ন আছে এখন 2014 পাইছো তাৰ পাছত আৰু কোৰ পাম চাও আমি 2018 খন মই আপোনালোকক শেহতীয়াখন দেখাই দিবলৈ যত্ন কৰো এইখনেই হয় টাৰ্গেট CTET 2019 পেপাৰ 1 2018 চনৰ 9 ডিসেম্বৰত হোৱা CTET পৰীক্ষাৰ প্ৰশ্ন আৰু উত্তৰ এইখন প্ৰশ্ন কাকতখন কাৰণ অফিচিয়ালি প্ৰশ্ন কাকতখন প্ৰভাইড কৰা নাই সেই কাৰণে মই ধৰক মোৰ যিখন প্ৰশ্ন কাকত আছিল এই দুখন প্ৰশ্ন কাকতৰ নামটো অলপ হেৰি কৰি দিছো ধৰি বনোৱা কৰি দি পেলাই এটো বনাইছো এটো এলচিৰ প্ৰশ্ন কাকত আছিল এই প্ৰশ্নখিনি ধৰক পেপাৰ 1 ৰ প্ৰশ্নখিনিও আছে পেপাৰ 2 খিনিও আছে আৰু ল্যাঙ্গুৱেজ 1 ৰ খিনিও আছে ল্যাঙ্গুৱেজ 2 ৰ খিনিও আছে আৰু এই ফাইলটো ধৰক আপোনালোকে পূৰ্বত হৈ যোৱা পৰীক্ষাৰ প্ৰশ্ন কাকতখিনিয়ে আপোনালোকক CTET পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলোৱাত খুব ভাল ধৰণে সহায় কৰে আৰু এটো অকল অসমীয়াৰ কাৰণে নহয় ধৰক আপোনালোকে ইংৰাজী বা ধৰক সোশিয়েল সায়েন্সে হক বা মেথছৰে হক যিহতেই হক আপোনালোকক সকলোতে সহায় কৰে আৰু এইখিনিটো অসমীয়াৰ কাৰণে বনাইছো মই নে আপোনালোকক আন বৃহৎ অৰ্থতে কথাটো কৈ আছো ইয়াত তাৰ আনসাৰ কিখিনি এটো এল সিৰিজৰ প্ৰশ্নখন সমাধান কৰিলো আৰু এই এল সিৰিজৰ যিখিনি অফিচিয়েল আনসাৰ কি এইখিনি ইয়াত সংযোগ কৰি দি থোৱা আছে তাৰপা আমি আহিম টাৰ্গেট CTET 2019 পেপাৰ 2 2018 চনৰ 10 ডিসেম্বৰত অনুষ্ঠিত হোৱা CTET পৰীক্ষাৰ অসমীয়াৰ প্ৰশ্ন কাকতৰ প্ৰশ্ন আৰু উত্তৰ ইয়াৰো আমি ধৰক এই সমাধানখিনি দিয়া আছে এটো পি সিৰিজৰ প্ৰশ্ন কাকত আছিল এৰ নামটো নাইকিয়া কৰি দিছো প্ৰশ্ন কাকতখন কাৰণ নিজে বনোৱা PDF হয় এটো
ধৰক সেইকাৰণে অলপ কাটকুট হৈছে অফিচিয়েলি প্ৰশ্ন কাকতো প্ৰভাইড কৰা নাই এতিয়ালৈকে আমি যিবিলাক পৰীক্ষা দিওঁতে প্ৰশ্ন কাকত পাইছোঁ অফিচিয়েলি আনচাৰ কি দিছে তাৰ অংশটো ইয়াত সংযোগ কৰি দিছোঁ আৰু ইমানলৈকে আছে ইয়াত ধৰক আপোনালোকে ইয়াত ভালেখিনি প্ৰশ্নই পাব আৰু এই প্ৰশ্নখিনিয়ে মুঠ 175 খিলা পেজ থাকিব এই ফাইলটো আৰু এই ফাইলটোৰ কাৰণে এটা ধৰক সামান্য মূল্য নিৰ্ধাৰণ কৰা হৈছে এই মূল্যটো হৈছে 100 টকা আৰু এই 100 টকাটো আপোনালোকে পে কৰিব লাগিব গুগল পেৰ যোগেদি আৰু তাৰ পাছতে হোৱাটছআপ নম্বৰ ধৰক মোৰটোতো সেন্ড কৰিব পাৰিব আপোনালোকে মোৰ নম্বৰটো হ'ল 9954064700 এই নম্বৰটোত আপোনালোকে হোৱাটছআপত মেছেজ কৰি পেলাই ধৰক এই ফাইলটো কিনিব পাৰিব তাত ধৰক আপোনালোকে যেটো গুগল পে লিংকটো দিয়া থাকিব যদি আপোনালোকে ইয়াৰ এই ভিডিঅ'টোৰ যেটো দিম তাৰ ডেসক্ৰিপচনৰ লিংকত তলত দিয়া থাকিব গুগল পে লিংকটো তাৰ পৰা পে কৰি আপোনালোকে এই যেটো 9954064700 এই নম্বৰটোত আপোনালোকে এটা মেছেজ কৰি দিব পাৰিব আপোনালোকৰ যেটো ধৰক গুগল পে পা পে কৰিলে পে কৰাৰ লগে লগে আপোনালোকৰ নাম এড্ৰেছ হেৰি ডাটাখিনি মই পাইও যাম আপুনি যে পে কৰিলে আৰু আপোনাক কোনটোৰ যোগেদি আপোনাক এই ফাইলটো লাগিব এটো মই আপোনালোকক দি দিম আৰু ফাইলটো স্পেশালি পাসওয়ার্ড প্ৰটেক্টেড হ'ব আৰু পাসওয়ার্ড প্ৰটেক্টেড মানে এনেকুৱা হ'ব আপোনালোকে এই ফাইলটো যেটো মোবাইলত আপুনি কিনি ল'ব সেই মোবাইলটোতে আপোনাৰ এই ফাইলটো ওপেন হ'ব তাৰ পৰা আপুনি প্ৰিন্ট কৰি ল'ব পাৰিব প্ৰিন্ট কৰিটো আপুনি ধৰক বহুতক লগৰ 2-3 ৰ লগত শেয়াৰ কৰিব পাৰিব কিন্তু ফাইলটো যেটো মানে পিডিএফ ফাইলটো হ'ব আপোনালোকে কিনি ল'লো আপুনি মোবাইলৰ যোগেদি বেলেগক শেয়াৰ কৰিলে কিন্তু ফাইলটো লক হৈ যাব যেতিয়া আপোনাৰ মোবাইলটো অনলাইনৰ লগত কানেক্ট হ'ব আৰু পাসওয়াৰ্ডটো স্পেশালি হয়তো আপোনাৰ মোবাইল নম্বৰটোই হ'ব পায় স্পেশালি মোবাইল নম্বৰটোই হ'ব আৰু হেতু ধৰক পাসওয়াৰ্ড দি আপুনি আপোনাৰ নিজৰ মোবাইলটো ওপেন কৰিব ফাইলটো আৰু প্ৰিন্ট কৰি পেলাই আপুনি আপোনাৰ বন্ধুৰ লগত দিব পাৰিব প্ৰিন্টৰ কপিটো কিন্তু ফাইলটো যদি বেলেগক দিয়ে তেতিয়া হলে লক হৈ যাব ঠিক আছে বন্ধুসকল আৰু তাৰ উপৰিও আপোনালোকে বজাৰত লোৱা কিতাপখিনি এবাৰ চাব যদি আপোনালোকৰ সহায়ক হয় বুলি ভাবে তেতিয়া হলে নিশ্চয় ল'ব আৰু মই অনুৰোধ কৰোঁ যে আপোনালোকে আগতে হৈ যোৱা সকলো প্ৰশ্ন কাকতে সমাধান কৰি চাবলৈ যত্ন কৰক মই ইয়াত অসমীয়াৰ সকলোখিনি প্ৰশ্ন কাকত সংযোগ কৰিব পৰা নাই কাৰণ সকলোবোৰ প্ৰশ্ন কাকতৰ আৰু আনসাৰ কি দুটা পোৱা নাযায় আৰু যদি আপোনালোকে ফাইলটো লোৱাৰ পিছতে আৰু দুখনমান প্ৰশ্ন কাকত সমাধান কৰিব পাৰে তাত কিন্তু আনসাৰ নাপাব এই দুখন মই আপোনালোকক ইনে ধৰক যেটো গুগল পে লিংক দিয়া হোৱাটছআপ নম্বৰ আপোনালোকে ধৰক মেছেজ শেয়াৰ কৰিব তাত মই আপোনালোকক আৰু দুখনমান প্ৰশ্ন আছে দুখন মই দি দিম অসমীয়াৰ এই দুখনৰ কাৰণে কোনো মূল্য নালাগে বা বন্ধুসকল এটো ধৰক 175 খিলাৰ পেজ হয় আৰু আপোনালোকে আনবিলাকো চাব ধৰক এই কিতাপবিলাকো চাব যদি সহায়ক হয় বুলি ভাবে তেহে কিনিব কাৰণ দুটা কথা হয় ইয়াত আপোনালোকে যেহেতুকে মূল্য এটা দি বস্তুটো কিনিব এই বস্তুটো আপোনালোকক কামতো আহিব লাগিব পৰীক্ষাতে কামত আহিব লাগিব আৰু ধৰক অপ্ৰয়োজনীয় কিছুমান বস্তু কিনিলে আপোনালোকৰ দুটা লোকচান হ'ব আপোনালোকে সেই বস্তুটো দি সময় ইনভেষ্ট কৰে তেতিয়ালে আপোনালোকৰ পৰীক্ষাৰ প্ৰকৃত প্ৰস্তুতি কৰাত ক্ষতি হ'ব পাৰে সেইকাৰণে ফাইলটা বা এৰিটা কিনাৰ আগতে বস্তুটো আগতে ডেমোটো দেখি ল'ব এতিয়া ধৰক মই আপোনালোকক ডেমো দেখাইছো কি আছে ইয়াৰ ভিতৰত কাৰণ মিছা কথা কৈ পেলাই বিকিব খোজা নাই বা ধৰক হেৰি কৰিব খোজা নাই আপোনালোকক বিপথে পৰিচালিত কৰিব খোজা নাই যদি ভাল লাগে আপোনালোকে ল'ব যদি আপোনালোকে এইখিনি বস্তু বেলেগৰ পৰা পাইছে তেতিয়ালে লোৱাৰ প্ৰয়োজন নাই আৰু একটা কথা এইখিনি যিখিনি মই ভিডিঅ'ত ইয়াত দিছো পিডিএফ ফাইলটো এই পিডিএফ ফাইলটো যদি নিকিনি আপোনালোকে এই চেনেলটোৰ ভিডিঅ'বিলাক চাই তাতো কিন্তু এই বস্তুখিনি দিয়া আছে একেখিনি বস্তুই দিয়া আছে আৰু সেইখিনিটো সম্পূৰ্ণ বিনামূলীয়া আপোনালোকে চালেই হ'ল আৰু মোৰ অনুৰোধ আপোনালোক সকলোৱে ভালকৈ CTET পাছ কৰক অসমৰ পৰা আৰু অসমত ধৰক এতিয়া খুব কম দিনৰ ভিতৰতে টেট পৰীক্ষা অনুষ্ঠিত হ'ব কাৰণ প্ৰতিদিন কাকতে দিছে যে আজি মই পাইছো যে 80 জন মানুহে কেছ কৰিছিলে ডিএলএড কৰা মানুহে আৰু হেলোকে কেছৰ ভিত্তিত মানে উচ্চতম ন্যায়ালয়ে আকৰাই দিছে যে অসমত যেহেতুকে 9800 কিমানটামান পোষ্টৰে যেটো নিযুক্তি বিজ্ঞাপন এটো আকৌ ৰদ কৰিবলৈ কৈছে ৰদ কৰি পেলাই এটা সকলোৰে কাৰণে টেট মানে ধৰক জেনেৰেল টেট অনুষ্ঠিত কৰিবলৈ কৈছে 2012 চনৰ পৰা অসমত জেনেৰেল টেট অনুষ্ঠিত কৰা হোৱা নাই ধৰক 6 শিডিউলৰ কাৰণে টেট পাতিছে শিক্ষামিত্ৰৰ কাৰণে টেট পাতিছে বা SC ST কাৰণে টেট পাতিছে কিন্তু জেনেৰেল মানে সকলো মানুহে দিব পৰা SC ST 6 শিডিউল বা ধৰক শিক্ষামিত্ৰ সকলোৱে যদি ক্যাটাগৰীত পৰে তেওঁলোকে দিব পৰা টেট পৰীক্ষাটো 2012 চনতে পাতিছিলে আৰু মই জনাও যে সেই টেট পৰীক্ষাতে মই উত্তীৰ্ণ হৈছিল আৰু মই এতিয়া কামে কৰি আছো শিক্ষক হিচাপে ঠিক আছে আপোনালোকে এই ফাইলটো লগ বুলি মই আপোনালোকক অনুৰোধ কৰা নাই যদি ভাবে এটো সহায়ক হয় বুলি তেতিয়া হলে আপোনালোকে ল'ব গুগল পে লিংকটো দি দিম মই আৰু ধৰক মোৰ মোবাইল নম্বৰটো মই ইয়াত ক'ব দিয়া থাকিব মা দি দিবলৈ যত্ন কৰিম এই ভিডিঅ'টোৰ হেৰিয়াত আপোনালোকে চাব 9954064700 এই নম্বৰটোত হোৱাটছআপত মেছেজ কৰি দিব তাত তেতিয়া হলে বোলে মই এই পিডিএফ ফাইলটো ল'ব খোজো আপোনাৰ পাছৱৰ্ড প্ৰটেক্টেড বা যি কৰিলে লিখিব আৰু আপোনালোকে অসমীয়াত লিখিলেও হ'ল ইংৰাজীত লিখিলেও হ'ল মই বুজি পাম
তেতিয়াহ'লে মই আপোনালোকক গুগল পে' লিংকটো যদি পাই যায় তেতিয়াহ'লে পে' কৰি পেলাই আগত দিব আৰু যদি নাই পোৱা তেতিয়াহ'লে মই আপোনালোকক গুগল পে' লিংকটো দি দিম তেতিয়াহ'লে 100 টকা পে' কৰিব লাগিব আৰু আশা কৰোঁ আপোনালোকে CTET পৰীক্ষাৰ কাৰণে খুব ভাল ধৰণে পঢ়ক খুব ভাল ধৰণে উত্তীৰ্ণ হওক আপোনালোক সকলোৰে আগন্তুক দিনবিলাক শুভ হওক অসমতো CTET নহয় অসমতেতো অনুষ্ঠিত হওক আৰু CTET পৰীক্ষাটো হ'বই 7 জুলাইত ঠিক আছে আপোনালোক সকলোৰে দিনটো শুভ হওক জয় হিন্দ জয় আই অসম